কাৰ্বি ছাত্ৰ সন্থা তেখেতসকলক আয়োজন কৰা হৈছে। আজি তেখেতসকলক মোক নিমন্ত্ৰণ কৰিছে আৰু ইয়াত ৰাইজে যিটো আমি তেখেতসকলক বহু দিনৰ পৰা দাবী কৰি আহিছে আৰু আমাৰ শান্তি চুক্তি আছে। কাৰ্বি যিটো শান্তি চুক্তি স্বাক্ষৰ কৰিছে কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰ MOS মেমৰেণ্ডাম অফ ছেটেলমেণ্ট, সেই ক্লজত আছে 3.5 আৰু 3.6 যে প্লেন ডিষ্ট্ৰিক্ট বসবাস কৰা কাৰ্বিসকলৰ কাৰণে এটা ST সেইটো ষ্টেটাছ দিব লাগে বুলি কৈছে। সেই STটো এতিয়া অসম চৰকাৰে মানিলে সেইটো আমাৰ লোকসভা নিৰ্বাচনৰ পিছত সেই গোটেইখিনি কাম পূৰণ হ'ব। তাৰপিছত ক্লজ 3.6 সেইটো MOSত লিখা আছে মেমৰেণ্ডাম অফ ছেটেলমেণ্ট। কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰ আৰু 6টা সংগঠনৰ লগত শান্তি চুক্তি হৈছে, তাত দফাটো আছে। সেইটো হৈছে যে প্লেন ডিষ্ট্ৰিক্টত বসবাস কৰা ৱেলফেয়াৰ অট'নমাছ কাউন্সিল সেইটো গঠন কৰিব লাগে বুলি কৈছে। সেইটো অসম চৰকাৰৰ এতিয়ালৈকে কামবিলাক আগবাঢ়ি গৈ আছে। এমাহৰ ভিতৰতে কৰিম বুলি কৈছিলে, কিন্তু এতিয়ালৈকে হোৱা নাই। একমাহৰ মানে নিৰ্বাচন আছে আৰু এতিয়া আমাৰ কিছুমানৰ এতিয়া গঠন কৰাটো সেইটো প্ৰথমে ইণ্টাৰিমে গঠন কৰিব লাগে, সেইটো সময় লাগিব। গতিকে সেই গোটেইখিনি সময় এতিয়া চালি জাৰি গৈছে আৰু অসম চৰকাৰৰ লগত আমি আলোচনা কৰিছোঁ। সেইটো প্ৰায় অন্তিম হ'ব। এতিয়া মানে নিৰ্বাচন থকাৰ কাৰণে সেইটো কৰিব পৰা নাই। আমাৰ ফালৰ পৰা সম্পূৰ্ণ সমৰ্থন আছে। এইটো শান্তি চুক্তিৰ যিটো এইটো আছে, যিটো নেকি শান্তি চুক্তিৰ যিটো আছে আৰু আমাৰ NDA গভৰ্ণমেণ্টে যিটো নেকি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিমানখিনি নৰ্থ ইষ্টত যিমানখিনি উগ্ৰপন্থী সংগঠনবিলাকৰ যিটো শান্তি চুক্তি কৰিছে, আজি NDABৰ পৰা আৰম্ভ কৰি কাৰ্বি 6টা সংগঠন আৰু ডিমাচা DNLA সেই গোটেইখিনি সংগঠনবিলাকৰ যিটো আলাপ আলোচনা কৰি শান্তি চুক্তি কৰিছে, সেই গোটেইখিনি দফাবিলাকৰ আখৰে আখৰে এটা পালন কৰি গৈ আছে। গতিকে নিৰ্বাচনৰ পিছত যিটো নিৰ্বাচনৰ ইছ্যু নহয় এইটো, কাৰণ এইটোতো এগ্ৰিমেণ্টতে আছে। ইয়াত 3 বছৰৰ 2 বছৰৰ আগতে সেইটো শান্তি চুক্তি কৰা হৈছে। গতিকে এইটো নিৰ্বাচন বুলি নহয়, সেই গোটেইখিনি দফা আখৰে আখৰে পালন কৰা হ'ব। ভোটাৰ ৰাইজক কি আহ্বান জনাব আপোনালোকৰ কাৰ্বি আংলং আৰু ডিমাহাছাওৰ ৰাইজক আৰু ইয়াত প্লেন ডিষ্ট্ৰিক্ট বসবাস কৰা আমাৰ জনজাতি কাৰ্বিবিলাকৰ কাৰণে মই অনুৰোধ কৰিব বিচাৰিছোঁ আৰু ইয়ে অনুৰোধ কৰিছোঁ যে কাৰ্বি আংলং আৰু প্লেন ডিষ্ট্ৰিক্টৰ যিবিলাক অভাৱ অভিযোগবিলাকক পূৰণ কৰা স্বাৰ্থত আৰু কাৰ্বি আংলং আৰু প্লেন ডিষ্ট্ৰিক্ট বসবাস কৰা সকলো সমস্যাবিলাকৰ সমাধান কৰাৰ স্বাৰ্থত যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বত চৰকাৰ তৃতীয়বাৰৰ কাৰণে যে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী বনোৱাৰ স্বাৰ্থত সকলোৱে ইয়াত সহায়িকা কৰিব। কিমানখন আসন পাব এইবাৰ অসমত? অসমত 13খন আসন পাব। কাৰ্বি আংলং যিটো নেকি আমাৰ কাৰ্বি আংলঙতো বিৰোধী শূন্য বুলি ক'ব পাৰি। বিশ্বনাথৰ দেখিবলৈ পোৱা এটা কাৰ্বি প্ৰধান অঞ্চল এটা BTR অন্তৰ্ভুক্ত হৈছে, নতুনকৈ যেতিয়া BTR এক্সটেনশ্যন হৈছে, তেওঁলোকৰ ৰাজনৈতিকে হওক বা সেই সুবিধাসমূহ কেনেকুৱা হ'ব, সুৰক্ষিত হ'ব নে নাই তেওঁলোকৰ? এইটো আমাৰ যিটো অট'নমাছ কাউন্সিল থাকিব, ৱেলফেয়াৰ অট'নমাছ কাউন্সিল আমাৰো গঠন কৰা হ'ব। যিটো নেকি BTR বিলাক গঠন কৰিছে, যে BTRৰ বাহিৰে তেওঁলোকৰ যিটো গঠন কৰিছে যিটো ৱেলফেয়াৰ ডেভেলপমেণ্ট কাউন্সিল, আমিও সংগঠন আমাৰ যিটো নেকি আমাৰ চুক্তি আছে যে প্লেন ডিষ্ট্ৰিক্টৰ বসবাস কৰা যে ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ গঠন কৰা তাৰ দফা আছে 3.6ত আছে। গতিকে সেইটো গঠন কৰাটো হ'ব। গতিকে সকলো যিটো BTRৰ যিটো সুবিধা পাইছে, আমাৰ প্লেন ডিষ্ট্ৰিক্টৰ বসবাস কৰা কাৰ্বিবিলাক একে সুবিধা পাব। সেইখিনি হ'বগৈ। হ'ব।